অম্বুবাচী বা হাট বা অম্বুবাচীনো কি, সেই বিষয়ে মই আজি আপোনালোকৰ মাজলৈ অলপ বিষয় লৈ আহিছোঁ। আশা কৰোঁ বন্ধু বান্ধৱীসকল আপোনালোকে শুনি নিশ্চয় ভাল পাব। আৰু এই হাটত বা আমি অম্বুবাচীৰ সময়ত কি কি নীতি নিয়ম পালন কৰিবলগীয়া হয়, সেই বিষয়ে মই আপোনালোকক কিছু কথা জনাবলৈ বিচাৰিছোঁ। এই অম্বুবাচীৰ সময়ত আমি কি কি কাম কৰিব লাগে, কি কি কাম কৰিব নালাগে, এই বিষয়ে অলপ জনাবলৈ বিচাৰিছোঁ। আজিৰ পৰা অম্বুবাচী আৰম্ভ হৈছে। আমাৰ হিন্দু ধৰ্মৰ নীতি নিয়ম অনুসৰি 4 দিনলৈকে এই আমাৰ অম্বুবাচী পালন কৰা হয়। গাঁৱলীয়া সমাজত আমি ইয়াক আমতি বুলিও জানিবলৈ পাৰোঁ। এইকেইদিন সময়ত আমাৰ হিন্দু নিয়ম নীতি অনুসৰি বিভিন্ন ধৰণৰ নীতি নিয়ম পালন কৰা হয়। জেঠৰ শেষ আৰু আহাৰ মাহৰ আদি ভাগত এই পৰ্বটো পালন কৰা হয়। গাঁৱলীয়া সমাজত হাটৰ লগত 7 দিন যোৰা বৰষুণৰ সোঁতা বা বানপানীৰো সম্বন্ধ আছে। আমি যেতিয়া দেখিবলৈ পাওঁ, এই আহাৰৰ শেষৰ পুৰণি প্ৰবাদ মতে আমি আগৰ পৰাই শুনি আহিছোঁ যে বছৰত এবাৰ পৃথিৱীৰ ৰজস্বলা হয়। কিন্তু কোনবাৰ হয় সেইটো নাজানে কাৰণে প্ৰত্যেক বছৰে বছৰে আমাৰ এই অম্বুবাচী বা আমতি পালন কৰা হয়। পৃথিৱী ৰজস্বলা হোৱা হেতুকে এই 4 দিন আমাৰ চুৱা হিচাপে সকলোৱে মানে। চুৱাত আমি বিভিন্ন কাৰ্যৰ পৰা বিৰত ৰাখোঁ। এই 4 দিনত আমি বিভিন্ন মাংগলিক কাৰ্যৰ পৰা আদি কৰি বিবাহৰ পৰা বিভিন্ন আমাৰ মাংগলিক কাৰ্য আমি পৰা বিৰত ৰাখোঁ। পৃথিৱী যিহেতুকে ৰজস্বলা হোৱা বুলি ধৰা হয়, গতিকে বীজ ৰোপণ কাৰ্য, কৃষকসকলে হাল খেতি কৰে বা মাটি খন্দা কাৰ্য আদি কাম এই সময়ত আমি বন্ধ ৰাখিবলগীয়া হয়। ভঁৰাল ঘৰ আমাৰ মানুহে নোচোৱে। চুৱা বুলি যিহেতুকে ধৰা হয়, ভঁৰালটো এটা আমাৰ মন্দিৰৰ নিচিনা, গতিকে ভঁৰালো আমাৰ এইকেইদিনৰ ভিতৰত মানুহে নোচোৱে। তাৰোপৰি এইকেইদিনত মন্দিৰত পূজা পাঠ, চাকি বন্তি জ্বলোৱা এইবিলাক কাৰ্যৰ পৰা আমি বিৰত থাকোঁ। অসমৰ কৃষিজীৱী সমাজত, বিশেষকৈ হিন্দু ধৰ্মৰ প্ৰভাৱ থকা সমাজত হাটৰ বিশেষ ভূমিকা আছে। এই সময়ত যিবিলাক বস্তু ব্যৱহাৰ কৰা হয়, সেই বস্তুবিলাক যিমান পাৰি আমি এই সময়ত ব্যৱহাৰ কৰা বাঢ়নি পেলাই দিয়া হয়। শিপিনীসকলে শালত নবহে। এই সময়ত যিবিলাক পাকঘৰত ব্যৱহাৰ কৰা কেৰাহী, কুকাৰ এইবিলাকত যিবিলাক ছাই জমা হয়, সেইবিলাক পুৰি চাফা কৰি নাইকিয়া কৰি তাক নতুন ৰূপত কৰি লোৱা হয়। ঘৰ মুচি তাক এৱা গাখীৰ, সোণ ৰূপ, জুবুকা মাৰি, তুলসী বা দুবৰিৰে চাৰিওফালে শুদ্ধ কৰি ছটিয়াই দিয়া হয়, যাতে এই আমতিৰ ভিতৰত যিবিলাক চুৱা থাকে সেই আটাইবিলাকে আমাৰ শুদ্ধ হৈ পবিত্ৰ হৈ পৰে। এই অম্বুবাচীৰ সময়ত আমাৰ শক্তিপীঠ কামাখ্যা ধামত মহা আনন্দৰে মহা উৎসৱ পালন কৰা হয়। এই সময়ত আমাৰ মন্দিৰৰ দুৱাৰ 4 দিনৰ কাৰণে বন্ধ ৰাখে। দেৱী ৰজস্বলা হোৱা বুলি কোৱা হয়। এই 4 দিনত বিভিন্ন মাংগলিক কাৰ্য আমাৰ বাহিৰতে কৰা হয়, ভিতৰত মন্দিৰৰ দুৱাৰ বন্ধ থাকে। বিভিন্ন দূৰ দূৰণিৰ পৰা ভক্তৰ সমাৱেশ হয়। মহা মেলা হয় কামাখ্যা ধামত। গতিকে এই সময়খিনিত 4 দিনৰ পিছত যেতিয়া শুদ্ধিকৰণ হয়, যথাসম্ভৱ আমাৰ ঘৰৰ আটাইবিলাক খাদ্য সামগ্ৰীৰ পৰা আটাইবিলাক কানি কাপোৰ একেদিনাই আমাৰ ধুই শুচি বা শুদ্ধ কৰা হয়, ঘৰ মোচা হয়। যিমান আমাৰ অলাগতিয়াল বস্তু আছে সেইবিলাক চাফ কৰি পেলাই দিয়া হয় আৰু ধুনীয়াকৈ আমাৰ ঘৰ পৰিপাটি কৰি শুদ্ধ কৰি লোৱা হয়। বন্ধু বান্ধৱীসকল, ইয়াৰ লগত আমি বৈজ্ঞানিক এটা কাৰণো নথকা নহয়, কাৰণ আমি প্ৰত্যেক দিনেই এনেধৰণে আমি চাফ চিকুণ হ'ব নোৱাৰোঁ। কিন্তু অম্বুবাচীৰ দিনা যিদিনা নিবৃত্তি হয়, সেইদিনা আমাৰ ঘৰৰ সকলোবোৰ সামগ্ৰী যিবিলাক পেলনীয়া আছে বা যিবিলাক লেতেৰা সামগ্ৰী আছে, সেই সকলোবিলাক ধুই চাফা কৰি সেইদিনা আমি শুদ্ধ হওঁ। গতিকে সেইটো আমাৰ এটা বৈজ্ঞানিক কাৰণ। গতিকে এই 4 দিনত আমি কৃষি ক্ষেত্ৰত হাল খেতি কৰোঁ, কৃষিত বীজ ৰোপণ নকৰোঁ,
মাটি খন্দা বন্ধ কৰোঁ, গতিকে মন্দিৰত চাকি জ্বলোৱা বন্ধ কৰোঁ। গতিকে এইখিনি সময়ত আমি এই নিয়মখিনি প্ৰত্যেকে আগৰ পৰাই মানি চলি আহিছোঁ আৰু পৰম্পৰা হিচাপে আজিও আমি এই গোটেইখিনি মানি আহিছোঁ। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।